হেল্ল' গাইজ, কি খবৰ লগতে? মই জানো মোৰ খবৰ বেয়া হ'লে আপোনালোকৰ খবৰ ভালে। মানে কি হ'ল, বহুত দিন ভিডিঅ' অহা নাই, 11 দিন হ'ল ভিডিঅ' অহা নাই। ভিডিঅ' নহাৰ 1 নম্বৰ ৰিজনটো হ'ল মোৰ এক্সাম চলি আছিল। এক্সাম আছিল, পঢ়া নাই, তথাপিও সৰু মানুহজনে কিবা গালি চালি দিব পাৰে না, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। ইনষ্টাগ্ৰামত এটা দিছোঁ এক্সামক লৈ, মানে এক্সাম দি আহি ভিডিঅ'টো বনাইছিলোঁ। বাকী এক্সাম দিলোঁ আৰু একদম কণ্টিনিউ ভিডিঅ' আহিব, গতিকে বেছি নকওঁ। আজিৰ ভিডিঅ'টোৰ মাজেৰে বলক আগবাঢ়ো। আজি মই আপোনালোকৰ মাজৰে এনে এটা মানুহ ই আচলতে মানুহ নে অন্য কিবা জীৱ, মোৰ নিজৰ ওপৰতে সন্দেহ হয়। গতিকে বলক মোৰ এই সন্দেহটো মাৰিবলৈ আজিৰ ভিডিঅ'টোৰ মাজেৰে আগবাঢ়ো। আবে কিছুমান কুকুৰে ভুকিছে ভুকিব দে, কেলা কুকুৰ দম ন সদায় ঘৰতে বাহিৰত নহয়। সঁচাকে বে কেলা সন্মুখৰ পালে ফালি দিম বে, মাক চুদাই আছামিজ এম চিষ্টেম হয় বে, কাকো ভয় নাখাও বে, এইখিনি কলো। वाह क्या सीन है, वाह क्या सीन है। ই বোলে M16 কপি হয়, মানুহে কপি কৰাটো মই বেয়া বুলি নকওঁ। কপি কৰে মানুহে, যাক ভাল পায়, যাৰ ভিডিঅ' চাই ভাল পায়, যাৰ কাম ভাল পায়, তেওঁক মানুহে কপি কৰে বা ফ'ল' কৰে। কিন্তু কপিৰ নামত এইবিলাক পাৰদৰ্শিতা দেখাই থাকিলে তাক আমি ঘেণ্টা বুলি নকয়, কি ক'ম? মই নহয় আৰু বেলেগেও তাক ঘেণ্টা বুলিয়ে ক'ব। এয়া হৈছে তাৰ কপি, তাৰ M16 কপি। M16 আমি এনেকুৱা ড্ৰেছত কেতিয়াও দেখা নাই। তই কি M16 এনেকুৱা ড্ৰেছত দেখিছ? এয়া তোৰ কি কপি? এয়া কি আমি তোৰ কণ্টেণ্ট বুলি ক'ম? আবে আমি দুটা হেণ্ডাম হ'ব নোৱাৰো বে, যিখিনি আছো ন সেইখিনি কাফি বে, এইখিনি কলো বে, আমাৰ কাৰণে ছোৱালী পাগল হৈ থাকে বে, আমাৰ কাৰণে ছোৱালী পাগল হৈ থাকে। কি ইহঁতক দেখি ছোৱালী পাগল? আৰে অসমত কোন কেইজনী ইমান দুৰ্ভগীয়া ছোৱালী আছ যিয়ে ইহঁতক দেখি পাগল? আৰে আমিও আছোতো। তুমি মোৰে কোনে গৈ না যাবা দূৰলো, কাষলে আহা বুকু মৰম লোৱা না, প্ৰতি জনমে মোৰ তুমি না মোৰ কথা কোৱা নাই। অসমত আৰু বহুত ধুনীয়া ধুনীয়া ল'ৰা আছে, সেইবিলাকক চোৱা, এই গাধৰ দুটাক চোৱাতকৈ। समझ रहे हो ना? আজিকালি ছোৱালীবিলাকে ৰিলচ বনাই যায়, নিজৰ মুখখন বহুত ভাল দেখা নিচিনা পায়, এইখিনিয়ে কলো বে। কি তোৰ এইবিলাক দিন হ'ল, এইবাৰ তই ছোৱালীক চাবলৈ গৈছা? আৰে তাহাঁতে যি নকৰিলেও তোতকৈ ভাল দেখি, এইটো এটা একদম সঁচা কথা। তোতকৈ সিহঁতক ভাল দেখিবই, আৰু তই বেলেগক চোৱা বাদ দে, নিজৰ কণ্টেণ্টত মাথা মাৰ, নিজে এইবিলাক কৰি আছ। আৰু Oh yeah, Assamese same system new song. সৰু ল'ৰা সৰুতে হলো হেল, গেঙৰ ৰেবেল নামাৰো মই কেলা অকলে মই কাফি, গেঙৰ ৰেবেল নামাৰো মই কেলা অকলে মই কাফি। অ ইয়ে আছামিজ এম চিষ্টেম, ইনষ্টাগ্ৰামৰ ভাইৰেল হোৱা দেখি কেইটামানৰ যি কেলা কমেণ্টৰ বেয়া বেয়া গালি, ইনষ্টাগ্ৰামৰ ভাইৰেল হোৱা দেখি কেলা কেইটামান। ৱাহ তাৰ গান কি এইটো, গেঙৰ ৰেবেল না? গানটোতো মই বুজি নাপালোৱে, সিও চাগে গানটো ভালকৈ বুজি নাপালে, এনে গানটো গালে। তথাপিও বাকী এটাতকৈ অলপ কিবা এটাতো কৰিছে M16 কপি, কাৰণ গানটো গাইছে। বাকী এটাতো বা তাৰ প্ৰতিভা। গেঙৰ ৰেবেল নামাৰো মই কেলা অকলে মই কাফি। অ ইয়ে अबे साले तभी मेरा माफ करना गुस्से। এইবাৰ আৰু এই চব বাদ দি টেঙা নিদিবা, ভাষাই খাব। তই অসমীয়া ভাষা কাক কয়, উৰ্দু ভাষা কাক কয়, তই বুজি পাও কি নাপাও? মানে টেঙা নিদিবা তাক কিবা এটা কমেণ্ট এটা দিছিল, কি ধুনীয়াকৈ মই দেখাই দিছোঁ স্ক্ৰীণত কমেণ্টটো, ভাই বুলি দিছিল। কিন্তু ই কেলা ৰষ্টে বুজি নাপায় নে ৰেচপেক্টে বুজি নাপায়, তাৰ ৰিপ্লাই এনেকুৱাহে হ'ল। টেঙা নিবা জহাই কি কৈছে, মই কেলা উৰ্দু ভাষা কওঁ বুলি। कौन है ये लोग, कहां से आते हैं? আৰু মই লাষ্ট টাইমত তাৰ মানে M16 এটা প্ৰতিভা, আমাৰ আছামিজ M16 এটা প্ৰতিভা আপোনালোক দেখাই দিছোঁ, চাওকচোন। Papi chulo, tú quieres, te gusta te traigo el. Oh my God! হাই গাইজ, ভিডিঅ'টো কেনেকুৱা পালে তোৰ কমেণ্ট বক্সত জনাব। আৰু মানে বহুত দিনৰ মূৰত ভিডিঅ'টো দিলোঁ, ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবই। ভিডিঅ'টো ভালকৈ লাইক এটা কৰিব, আৰু ছাবস্ক্ৰাইবটো কৰিব। আৰু বাকী কি ক'ম আপোনালোকক, হাঁহি থাকক, সুখত থাকক। মোৰ ঘৰ বেয়া আপোনালোকৰ ভালেই, এইটো কথা মই জানো। সদায় ভালে থাকক, লাভ ইউ অল।